ৱেলকাম টু আৰোহণ আনকাট। এয়া ডক্টৰ সীমা বৰাৰ উপন্যাস পৃথিৱীৰ চকুলো। পিতা ধৰ্ম পিতা স্বৰ্গ পিতহি পৰম মন্তপ পিতৰি শ্ৰী তিমাপন্নে প্ৰিয়ন্তে সৰ্ব দেৱতা। অৰ্থাৎ পিতাই ধৰ্ম পিতাই স্বৰ্গ পিতাই পৰম তপ জপ। পিতা তুষ্ট হ'লেই সকলো দেৱতা তুষ্ট বুলি কয়। দেৱতুল্য পিতৃৰ মুখাগ্নি কৰিলে একমাত্ৰ সন্তান ৰীমাই। জীৱনত কেতিয়াও দেখি নোপোৱা শুনিলেও ভয়তে পেঁপুৱা লগা সেই ভয়ংকৰ শ্মশানলৈ গৈ পিতৃৰ পবিত্ৰ চিতাৰ তলত জুই দি মুখ লৈ পৰিল ৰীমা। নামাতেও নাকান্দেও, আনকি কাৰো চকুলৈও নাচায় ৰীমাই। পদুমীহঁতৰ ঘৰখনৰ আপোন কোনো নাই, শত্ৰুও কোনো নাই। গিৰিধৰৰ মৃত্যুৰ খবৰ পাই সকলো যেনেকৈ উবুৰি খাই পৰিলেহি, তেনেকৈ সকলো ঘৰাঘৰিও গুচি গ'ল। পদুমীক অকণমান সাহস দিবলৈ, ৰীমাক অকণমান বুজাবলৈ প্ৰথম ৰাতিটো প্ৰণয়হঁতৰ ঘৰখনৰ বাদে কোনো নাছিল। মৌজাদাৰৰ ঘৰৰ মানুহবোৰ আহিছিল যদিও সোনকালেই গুচি গ'ল। কিন্তু প্ৰণয়ৰ মাক আৰু প্ৰণয়ে গোটেই ৰাতিটো মাক জীয়েক দুয়োজনীৰ সংগী হৈ থাকিল। পিছদিনা ৰাতিপুৱাই প্ৰণয়ে পদুমীহঁতৰ গাঁৱৰ দুই এজন মানুহ মাতি আনি হাতযোৰ কৰি ক'লে, আপোনালোকৰ গাঁৱৰে এঘৰ মানুহ কিমান বিপদত পৰিছে, আপোনালোকৰ অলপো দায়িত্ব নাইনে? আপোনালোকৰ সমাজখনে বিপদত পৰা মানুহক উদ্ধাৰ কৰে নে পুনৰ বিপদৰ সন্মুখলৈ ঠেলি দিয়ে? প্ৰণয়ৰ কথাত আটাইকেইজন মানুহে তলমূৰ কৰিলে। সিহঁতে সিহঁতৰ ভুল উপলব্ধি কৰিলে আৰু সেইদিনাৰ পৰাই সকলো প্ৰকাৰে সহায় সহযোগিতা কৰাৰ প্ৰতিশ্ৰুতি দিলে। কথামতেই কাম কৰি দেখুৱালে গাঁৱৰ ৰাইজে। দ্বিতীয় দিনাৰ পৰা পদুমীহঁতৰ ঘৰত মানুহৰ অভাৱ নোহোৱা হ'ল। গাঁৱৰ ৰাইজেই দাং বৰঙণি তুলি মৃতকৰ শ্ৰাদ্ধৰ সকলো কাম সমাপন কৰিলে। 11 দিনত শ্ৰাদ্ধ আৰু 12 দিনৰ দিনা মৎস্যস্পৰ্শৰ নিয়ম কৰি ঘৰখনক উদ্ধাৰ কৰিলে। য'ত খৰচ কৰিব লগা হ'ল সকলো প্ৰণয়ে বহন কৰিলে। এজন পুত্ৰৰ দৰেই প্ৰণয়ে সকলো দায়িত্ব পালন কৰিলে। শ্ৰাদ্ধৰ দিনটোলৈকে সকলো ঠিকেই হ'ল, কিন্তু আটাইতকৈ ডাঙৰ বিপদটো আহিল তাৰ পিছতহে লগ দিলে পদুমীক। জীয়েকক ঘৰত অকলে এৰি থৈ তাই কামলৈ যাব নোৱাৰা হ'ল আৰু কাম নকৰিলেও সিহঁতৰ উপায় নোহোৱা হ'ল। সকামত প্ৰণয়ে খৰচ কৰা টকাখিনি পদুমীয়ে কাম কৰি ধাৰ নামাৰিলে মাৰিবনো কেনেকৈ? মহা বিপদৰ সন্মুখীন হৈ পদুমীয়ে জলকা খালে। মা, মই কলেজলৈ যোৱাৰ আশা বাদ দিছোঁ। মোৰ বাবে তই অকণো চিন্তা নকৰিবি। তই কাইলৈৰ পৰাই প্ৰণয় দাদাহঁতৰ ঘৰলৈ যা, নহ'লে কেতিয়াবা কথা শুনাবহি। প্ৰণয় দাদাই একো নকলেও মাক আহি ঘৰ ওলাবহি। মই কামলৈ যাম, কিন্তু তয়ো কলেজলৈ যাব লাগিব মাজনী। মোৰ সপোনবোৰ শেষ হ'বলৈ নিদিবি। আমাৰনো কোনটো সপোন পূৰণ হৈছে অ' মা? সকলো দেখোন শেষ হৈ গ'লেই। দেউতাবিহীন ঘৰখনত মই একো কথাই ভাবিব নোৱাৰা হৈছোঁ মা। মোক জোৰ নকৰিবি। কাইলৈৰ পৰা ঘৰখনৰ সকলো কাম বন মই চম্ভালিম আৰু তেতিয়া তই সোনকালেই যাব পাৰিবি। পদুমীয়ে এইবাৰ ৰীমাক জোৰ নকৰিলে। তাইৰ সামৰ্থ্য অনুসৰি পঢ়ুৱালে, এতিয়াও বাধা দিয়া নাই। কিন্তু ৰীমাই যেতিয়া নিজে পঢ়িবলৈ ইচ্ছা কৰা নাই, আনে জোৰ কৰি পঢ়ুৱাই একো লাভ নাই। তই যদি সঁচাকৈ পঢ়িবলৈ ইচ্ছা কৰা নাই, তেনেহ'লে বাদ দে। কিন্তু দেখিবি ঘৰখনত দিনটো অকলে থাকিবি। সদনাম অথবা বদনাম সকলো তোৰ ওপৰতে নিৰ্ভৰ কৰিব। লোকৰ ঘৰত কাপোৰ ধুই হ'লেও এসাঁজ সুখেৰে খাব পাৰি, কিন্তু কিবা এটা বদনামী হ'বলৈ হ'লে মোক কিন্তু নাপাবি মাজনী। মা, তই এইবোৰ কি কৈছনো? মোৰ ওপৰত তোৰ সঁচাকৈয়ে বিশ্বাস নাই নেকি? বিশ্বাস আছে বাবেই কৈছোঁ। মোৰ এই বিশ্বাস যাতে কোনো দিনে নেহেৰায়। ৰীমাই একো উত্তৰ নিদি শুকাই কান্দি দিলে। তাইৰ চকুৰ পানীৰে মাকৰ হৃদয়খনো সেমেকাই তুলিলে। তই আকৌ কান্দিছ কিয়? নাকান্দিবি। কান্দিবলৈ শিকা, এই অভ্যাসটো বৰ বেয়া অ'। মোলৈকে চাচোন, মই আজিকালি কান্দিবলৈ পাহৰি গৈছোঁ। চকু পানীবোৰ ভিতৰত জ্বলি থকা জুইকুৰাই শুকুৱাই পেলালে। মাকৰ অস্পষ্ট মাতটোৱে ৰীমাক সান্তনা দিলে। তাই মাকৰ মুখলৈ চাই চকু পানীবোৰ মুচি পেলালে। মাকে ঠিকেই কৈছে, যিমানেই চিঞৰি চিঞৰি কান্দিলেও সমস্যাৰ সমাধান কেতিয়াও নহয়, বৰং শত্ৰুৱে সুবিধাহে পাব। মা ব'ল ভাত খাওঁগৈ। তোৰ ভোক লগা নাই জানো? খাম ৰ, দেউতাৰলৈ বৰকৈ মনত পৰিছে অ'। এইকেইদিন মানুহবোৰ আহি আছিল, মনটো সাহসী হৈ আছিল। কালিৰ পৰা দেখোন একেবাৰে উদং উদং লাগিছে। যাওঁ বুলিয়েই মানুহজন গুচি গ'লগৈ। আমাৰ কথা এবাৰো নাভাবিলে।
দেউতা নিজে যোৱা নাই মা, পানী নাপায়হে পুখুৰীত নামিলে চাগৈ। সদায় মই কুঁৱাৰ পাৰত পানীৰ বাল্টি ভৰাই থৈ যাওঁ, সেইদিনাহে পাহৰিব লাগেনে? মই কলেজলৈ নোযোৱা হ'লেই দেউতাৰ সেই অৱস্থা হ'বলৈ নাপালেহেঁতেন। নহয় মাজনী, সেইটো কাৰণতহে। আচলতে দেউতাৰ আয়ুস তেতিয়ালৈকেহে আছিল। এয়া আমাৰ কপালৰ লিখনো। মা তই উঠচোন, ভাতকেইটা খাই দিলেহে মনটো ভাল লাগিব। সময়ো বহুত হ'ল নহয়। মাক জীয়েকে বিচনাতে বহি কথা বতৰা পাতি থাকোঁতে কেতিয়ানো 10 বাজিলে গমকে নাপালে। বেৰত ওলমি থকা ঘড়ীটোৱে 10 বজাৰ সংকেত দিয়াতহে ৰীমাই বিচনাৰ পৰা নামি ভাতকেইটা বাঢ়িলেগৈ। মাকে নাখাওঁ বুলি ভাবিও জীয়েকৰ অনুৰোধত নোখোৱাকৈ থাকিব নোৱাৰিলে। দুয়োজনীয়ে ভাতকেইটা খাই আকৌ বিচনাত বহি অনেক কথা পাতিবলৈ ধৰিলে। ৰীমাৰ টোপনি অহা যেন দেখি পদুমীয়ে ৰীমাক শুবলৈ দি নিজে শিতানতে বহি থাকিল। তাইৰ দুগালেদি ধাৰাসাৰ বৈ আহিল অসুখীয়া পৃথিৱীৰ উত্তপ্ত চকুলোবোৰ।